অৱশেষত ৰূপায়িত হ'ল বহু প্ৰতীক্ষিত বড়ো শান্তি চুক্তি কেন্দ্ৰত বিজেপি চৰকাৰ কাৰ্যকালত চুক্তি ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা এপছু আৰু NDAPক অভিনন্দন জনাই জাকাছ তথা সামাজিক সংগঠনৰ বড়ো শান্তি চুক্তি ৰূপায়ণৰ সন্দৰ্ভত কাৰ্বি আংলং যুৱ কংগ্ৰেছ কমিটিৰ সংবাদমেল পাহাৰীয়া জিলা দুখনত বড়োসকলক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি কৰিলে CM ৰংহাঙৰ পদত্যাগ কৰাৰ কথা ৰোমন্থন কৰোৱাই যুৱ নেতৃত্বই হাওৰা ঘাটত উদ্ধাৰ পৌৰাণিক কীৰ্তিচিহ্ন ৰাইজৰ মাজত কৌতূহল নিগনিৰ ঘাটৰ পৰা উদ্ধাৰ গণেশৰ মূৰ্তি আৰু লগতে উদ্ধাৰ দেৱানগৰীৰ আখৰ খৰিত তাম্ৰ ফলি নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ অৱশেষত ৰূপায়িত হ'ল বহু প্ৰতীক্ষিত বড়ো শান্তি চুক্তি কেন্দ্ৰত বিজেপি নেতৃত্বাধীন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ কাৰ্যকালত চুক্তি ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা এপছু আৰু NDAPক অভিনন্দন জনাই জাকাছ তথা সামাজিক সংগঠনে কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যকালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংবাদমেল যোগে এপছু আৰু NDAPক অভিনন্দন জনাই জাকাছ কাৰ্বি ছাত্ৰ সন্থাৰ লগতে আন সামাজিক সংগঠনে কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰেক্ষাগৃহত 24 জানুৱাৰীত অনুষ্ঠিত কৰা এক সংবাদ মেলত বড়ো শান্তি চুক্তি ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা বাবে এপছু আৰু NDAPক আন্তৰিক অভিনন্দন জনাই কাৰ্বি ছাত্ৰ সন্থা আৰু জাকাছে বিজেপি চৰকাৰে নিৰ্বাচনৰ সময় বড়ো ৰাজ্যক দিয়া প্ৰতিশ্ৰুতি মতে এই শান্তি চুক্তি ৰূপায়ণ কৰিলে ঠিক তেনেকৈ কাৰ্বি আংলং তথা ডিমা হাছাও ৰাজ্যকো 246 কাৰ্যকৰী প্ৰতিশ্ৰুতি দিছিল আৰু এই প্ৰতিশ্ৰুতিও কেন্দ্ৰই কাৰ্যকৰী কৰিব বুলি আশা প্ৰকাশ কৰিছে জাকাছৰ লগতে KSA আৰু সংবাদ মেলত উপস্থিত আন সামাজিক সংগঠনৰ নেতৃত্বই কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদ মেলত যোগে জাকাছৰ নেতা খৰসিং তেৰণে এপছু আৰু NDAPক শান্তি চুক্তি ৰূপায়ণ হোৱাৰ বাবে অভিনন্দন জনাই মন্তব্য কৰে যে এই চুক্তি ৰূপায়ণে বড়োসকলৰ দীৰ্ঘদিনীয়া দাবী তথা আশা আকাংক্ষা আৰু বড়োসকলৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক অস্তিত্ব ৰক্ষা কৰিব বড়ো যিটো আকৰ্ড সেই আকৰ্ডটো আমি ৱেলকাম কৰিছোঁ আৰু আমি আশা কৰিছোঁ এই আকৰ্ডে বড়ো জনগোষ্ঠীৰ যি আশা আকাংক্ষা সেইটো সেই আশা আকাংক্ষা পূৰণ কৰিব বুলি আমি আশা কৰিছোঁ আৰু আমি ইণ্ডিয়া গভৰ্ণমেণ্ট ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি এপ্ৰিচিয়েট কৰিছোঁ একেলগে যিটো ৰেছপনচিভনেছ দেখুৱাইছে যিটো চিনচিয়াৰিটি দেখুৱাইছে সেইটোলৈ আমি এপ্ৰিচিয়েট কৰিছোঁ আণ্ডাৰ দি লিডাৰশ্বিপ অফ নৰেন্দ্ৰ মোদী আৰু ইফালে অসমৰ যিটো ষ্টেট গভৰ্ণমেণ্টো আণ্ডাৰ দি লিডাৰশ্বিপ অফ সৰ্বানন্দ সোণোৱাল চিফ মিনিষ্টাৰ এইটো আমি এপ্ৰিচিয়েট কৰিছোঁ আৰু সেই একেই ৰেছপনচিভনেছ আৰু একেই চিনচিয়াৰিটি আমি আশা কৰিছোঁ কাৰ্বি আংলঙৰ এতিয়ালৈকে 2010ৰ পৰা KNLFে পিচ নিগচিয়েশ্যনত আছে ডিছকাশ্যনত আছে গতিকে KNLFৰ যিটো পিচ নিগচিয়েশ্যন সেইটো বড়ো আকৰ্ডে যেনে যিটো চিনচিয়াৰিটিৰে চৰকাৰে এইটো লজিকেল কনক্লুজনলৈ আনিছে সেই লজিকেল কনক্লুজনলৈ আনিবলৈ আমি আপিল কৰিছোঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰক লগতে ইয়াতে আৰু দুইটা সংগঠনটো আণ্ডাৰ ছাছপেনশ্যন অফ অপাৰেশ্যনত আছে গতিকে সেই ছাছপেনশ্যন অফ অপাৰেশ্যনত থকা KNLF UPLA আৰু KPL2 ছাছপেনশ্যন অফ অপাৰেশ্যনত আছে গতিকে UPLA KNLF আৰু এই KPL3 এই সকলোবোৰ যিটো ডিছকাশ্যনত অনা হৈছে সেই সকলৰ লগতো এনেধৰণৰ আকৰ্ড অতি সোনকালে কৰিবলৈ আমি চৰকাৰক আপিল কৰিছোঁ লগতে আৰু একটা কথাটো মই ক'ব বিচাৰিছোঁ আৰ্টিকল ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244টো হ'ল বিজেপিৰ পোল প্ৰমিছৰ ভিতৰত একটা গতিকে আৰ্টিকল 244টো ইমপ্লিমেণ্ট কৰি এখানে যিটো পোল প্ৰমিছ সেই পোল প্ৰমিছটো ফুলফিল কৰিব লাগে আৰু একটা কথা আমিতো অসমৰ ডিভিজন বিচৰা নাই
আমিতো অসমৰ ডিভিজন বিচৰা নাই, আমি অসমৰ ভিতৰতে অট'নমাছ ষ্টেটটো হ'ল ইটছ এ ষ্টেট উইদিন দ্য ষ্টেট, গতিকে আমি উই আৰ নট ফৰ ডিভিজন অফ ফাৰ্ডাৰ ডিভিজন অফ আছাম। গতিকে যিটো এতিয়া বড়ো টেৰিটৰিয়েল ৰেয়ন দিছে সেইটোওতো এটা ৰিঅৰ্গেনাইজেশ্যন হয় আছাম। গতিকে তেনেধৰণৰ অৰ্গেনাইজেশ্যন মানে ফাইনেল ৰিঅৰ্গেনাইজেশ্যন আমি অট'নমাছ ষ্টেটটো আমি ডিমাণ্ড কৰিছোঁ। টো ডিমাণ্ডটো থাকিম আছে এতিয়াও, আৰু বিজেপিৰ যিটো পল প্ৰমিছ সেইটো ইমপ্লিমেণ্টেশ্যন কৰাটো, গতিকে ইমপ্লিমেণ্ট কৰিব লাগে। পল প্ৰমিছটো নিৰ্বাচনী যিটো প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিটো সম্পূৰ্ণ কৰিব লাগে। ইমানেই কথা, আৰু বেছি টকছেই হওক KNLF-ৰ লগত যিটো চাওক সেইটো চুচৰাই থকাটো আমি নিবিচাৰোঁ। অতি সোনকালে এটা লজিকেল কনক্লুজনত আনিব লাগে, আৰু এইটো আপিল কৰিছোঁ। আৰু এই চিনচিয়াৰিটি, যিটো চিনচিয়াৰিটি এতিয়া আৰু ৰেছপনচিভনেছ এতিয়া দেখুৱাইছে চৰকাৰে, অসম চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে, সেই একে ৰেছপনচিভনেছ আৰু একে চিনচিয়াৰিটি দেখুৱাই পেলাই যিটো টক চলি আছে KNLF-ৰ লগত, সেই টকটো সম্পূৰ্ণ কৰিব লাগে। ষ্টেফান টাৰ্ণৰ ৰিপৰ্ট, কাপ নিউজ। বড়ো শান্তি চুক্তি ৰূপায়ণৰ বাবে কৰিবলৈ গৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কেৱল বড়ো জনগোষ্ঠীৰ কথাহে চিন্তা কৰিছে। বড়ো চুক্তিৰ ৮ম দফাৰ মতে বড়োসকলৰ ৬ষ্ঠ অনুসূচীত তালিকাত অন্তৰ্ভুক্ত কৰাটো কাৰ্বি আংলং যুৱ কংগ্ৰেছে মুঠে মানি ল'ব নোৱাৰে। কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেল যোগে এইদৰে মন্তব্য কৰে যুৱ কংগ্ৰেছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই সিদ্ধান্তক তীব্ৰ গৰিহণা দি সংবাদমেল জৰিয়তে কয় যে কেন্দ্ৰই বড়ো জনগোষ্ঠীসকলক পাৰ্বত্য জনগোষ্ঠী মৰ্যাদা দিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং তথা তেওঁৰ পৰিষদবৰ্গই পদত্যাগ কৰাৰ কথা ৰোমন্থন কৰায়। CM ৰংহাঙক উক্ত প্ৰতিশ্ৰুতিৰ কথা ৰোমন্থন কৰাই কয় যে বড়োসকলক এতিয়া জনগোষ্ঠীয় মৰ্যাদা দিয়াৰ পিছতো CM তুলিৰাম ৰংহাং, MP হৰেণ সিং বে আদি নেতাসকলে একো মন্তব্য প্ৰকাশ কৰা নাই। ২৪৬ক কাৰ্যকৰী ক্ষেত্ৰত তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাজ্যত মাথো আভুৱা ভাৰি আহিছে। চৰকাৰৰ পৰা যোনটো বড়োসকলক STHৰ ক্লজ 8 বড়ো একৰ্ডৰ ক্লজ 8ৰ মতে তেখেতসকলক যে STS দিছে, সেইটো আমি টোটেলি কণ্ডেম কৰিছোঁ। কিয়? কাৰণ কি এতিয়া চাব গ'লে মানে পাৰ্টিকুলাৰ এটা কমিউনিটিকহে চাই আছে এই চৰকাৰটো, তাকো মানে এটা পলিটিকেল গেইন পাবলৈ কাৰণে। কিন্তু যে আমাৰো যে এই কাৰ্বিসকলৰ ফালৰ পৰাও, কাৰ্বি ডিমাছাসকলৰ ফালৰ পৰাও যে ইমান বছৰ ধৰি যে মানে ক্ৰান্তি হ'ল আৰ্টিকল 244 পাবলৈ কাৰণে ইমপ্লিমেণ্ট হওক, যাতে এই 2013 চনতো আগতে হ'ল, তাৰ আগত হৈছিলে আপোনাৰ 1986 চনত। তে কথাটো এনেকুৱা কথা, আমাৰ কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আমি কেলে মানে বেয়া পাইছোঁ এইটো কথাটো। কাৰণ কি আমি চাব গ'লে অকল এটা কমিউনিটিক চালে নহয়, চাৰিওফালে চাব লাগে, গোটেইকেইটা কমিউনিটিক চাব লাগে। তে আমাৰো এই ষ্টেণ্ডটো যে আমাৰ যোনটো আমাৰ ডিমাণ্ডটো, সেইটো কেলে মানে কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে কিয় নাচালে, সেইটো আমাৰ প্ৰশ্ন। আৰু দ্বিতীয় কথাটো হ'ল এই আপোনাৰ এই যে ষ্টেটাছটো যে দিয়া হৈছে, সেইটোৰ ওপৰত আমাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট MP চাহাব আৰু CM তুলিৰাম ৰংহাং চাহাব, তেখেতে আগতেও কৈছিলে এই আপোনাৰ ৰেল ৰোকোৰ সময়ত 2016 চন ৰেল ৰোকোৰ সময়ত কৈছিলে যে যদি মানে বড়োসকলক যদি STS ষ্টেটাছ যদি দি দিয়ে, তেওঁ নিজৰ পদৰ পৰা কিবা কৰিব, কি বুলি কয়, পদত্যাগ কৰিব, ক্ষমা কৈছোঁ। তেখেতে আমি কৈছোঁ যে বস্তুটো তেখেতে নিজৰ কথাটো ৰাখক, কৰি দেখাওক। ইমান যদি মানে মানুহক যে কৈ ফুৰে যে মানে এই তেওঁ কথাটো সঁচা কয় যি ক'লেও, তেওঁ এইটো কথাটো নিজৰ কথনটো যাতে ৰাখে, সেইটো আমাৰ কথা। এই আপোনাৰ এই 26 জানুৱাৰী ৰেলী, 15 আগষ্ট ৰেলী, তাত সেই এনেকুৱা জেগাত, এনেকুৱা পেৰেডত, এনেকুৱা মানে ৰাইজক যে মানে কৈ লাভ নাই যে মানে আৰ্টিকল 244 আমি কাম কৰি আছোঁ কিবা বস্তু, মানে ভিতৰি কৈ অফিচিয়েলি তেখেতে একো কাম কৰাও নাই। সেইটো আমাৰ মানে আমি প্ৰুফো পাইছিলোঁ মাজতে, যে মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমাৰ লেটাৰ আহিছিলে যে এনেকুৱা একো প্ৰপ'জেল যোৱাই নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ যে আৰ্টিকল 244 ইমপ্লিমেণ্ট হ'ব লাগে বুলি। গতিকে আমাৰ এইটোৱে কথা যে
সোনকালে অতি সোনকালে CM MP আৰু MLA সকল তেখেতসকলে যাতে এই ইস্যুটোৰ ওপৰত সোনকালে অতি সোনকালে আমাক উত্তৰ দিয়ে কাম কৰি দেখুৱাই যাতে মংগলিংহি ৰিপৰ্ট কাট নিউজ পথাৰত নিগনি ধৰিবলৈ গৈ ওলাল পৌৰাণিক কীৰ্তিচিহ্ন ওলাল গণেশৰ মূৰ্তিসহ 3খনকৈ তাম্ৰপত্ৰ ইয়াকে কেন্দ্ৰ কৰি এতিয়া কৌতূহল সৃষ্টি হৈছে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত হয় 26 জানুৱাৰীৰ দিনা হাওৰাঘাটৰ অকেৰেং নিহাং ইংটি গাঁৱৰ কেইজনমান গঞা গৈছিল পাৰ্শ্বৱৰ্তী ৰামচা পথাৰত নিগনি ধৰিবলৈ কিন্তু নিগনি ধৰিবলৈ গৈ নিগনিৰ গাঁতৰ পৰা উদ্ধাৰ হয় ভগৱান গণেশৰ মূৰ্তিসহ 3খনকৈ তাম্ৰপত্ৰ লগে লগে খবৰটো বিয়পি পৰে অঞ্চল জুৰি ৰাইজৰ মাজত সৃষ্টি হয় কৌতূহল দেৱনাগৰী ভাষাৰে লিখা এই তাম্ৰপত্ৰ 3খন একেলগে ৰাখি হৈছে এই তলা সদৃশ লোহাৰ সামগ্ৰীয়ে য'ত খোদিত হৈ আছে এটা গণেশৰ মূৰ্তি গঞাই এইবোৰ আপুৰুগীয়া সামগ্ৰী বুলি ভাবি এতিয়া সযতনে ৰাখিছে নিজ গৃহত এই ক্ষেত্ৰত পুৰাতত্ত্ব বিভাগে ৰামচা পথাৰ এলেকাত বিশেষ খনন চলালে এনে বহু পৌৰাণিক কীৰ্তিচিহ্নৰ লগতে আপুৰুগীয়া সমল উদ্ধাৰৰ যথেষ্ট থল আছে 26 জানুৱাৰী দিনাখন তাত মানে ককাইবিলাক মানে তাত ৰাতিপুৱাৰ পৰা মানে নিগনি খান্দিব গৈছিলে তাৰপিছত পথাৰত এনে কিবা তাৰ পৰা 12 বাজি এনেকুৱা টাইমতে পাইছে হ'বলা মানে মই চাইছিলোঁ তাৰপিছত এইটো গণেশৰ মূৰ্তি তাৰপিছত তাৰ সংস্কৃতিৰ পৰা অসমীয়াও নিচিনা লাগে তাৰপিছত সংস্কৃতিৰ পৰা লিখোৱা হয় এইটোতো মানে পোৱাটো আনাটো কিবা 3 বাজি টাইমতে আনিছিলে তাৰপিছত মই ফটোখন উঠাইছিলোঁ মই ফেচবুকত পঠাইছিলোঁ তাৰপিছত হোৱাটছআপ লগোৱাৰ কাৰণে মই পঠাইছিলোঁ এইটোৱে মই এইটো আমাৰ এনেই ভাবামতেতো গণেশৰ কিবা এইটো গণেশৰ মূৰ্তি বুলি ভাবিছিলোঁ তাত আনা টাইমত আনাবিলাকো কৈছিলে এইটো কিবা মূৰ্তিটো মানে ইহঁতে মানে নাজানে কি বস্তু হয় বুলি ঘৰ আনিখিনি দেখুৱাইছিলে আমি কোনোবা কৈছে এনেকুৱা হয় এইটো বস্তুটো থৈ দিয়ক এনেকুৱা কৈছিলে আৰু তাৰপিছত মানুহবিলাক চাবৰ কাৰণে বহুত মানুহজন আহিছিলে তাৰপিছত আমি দেখুৱাইছোঁ যে এইটো গণেশৰ কিবা হয় বুলি তাৰপিছত এইটো বস্তুটো এনেই থৈ দিছে আমি ভাবিছিলোঁ এইটো ঘৰতে 5জন মানুহ যে পোৱা হয় এইটোতো আমি অলপমান মন্দিৰটো অলপ বনাইখিনি আমি অলপ কিবা পূজা চূজা কৰি দিম এনেকুৱা ভাবি আছোঁ তাৰপিছত এইটো কিবা ৰামচা পথাৰতে পাইছিলে এইটো আমাৰ ইয়াত গাঁৱতো কিবা অকৰেং নিহাইটি গাঁও হয় গৈ পেলাই নিগনি পথাৰত গৈ পেলাই মাটিৰ ভিতৰত মাটি খান্দি পেলাই বস্তুটো পাইছোঁ কি আছে তাত মাটিৰ ভিতৰত কিবা মূৰ্তি এখন গণেশ মূৰ্তি এখন আৰু কিতাপৰ নিচিনা 3 পাত পাইছোঁ আৰু কিবা উৰ্দু আখৰ নিচিনা দেখা পাইছোঁ কিন্তু পঢ়িব নোৱাৰা হৈছোঁ গতিকে আমাৰ ৰাইজৰ দেখুৱাইছোঁ কোনটো পথাৰত পাইছে ৰামচা পথাৰৰ মাজত ন এখন কি গাঁও হয় এখন ইংটি গাঁও অকৰেং নিহা ইংটি গাঁও ঠিক আছে হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙত অব্যাহত আছে কা বিৰোধী প্ৰতিবাদ জিলাখনৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল ASTCৰ নেতৃত্বত ডিফু মাঞ্জা পথৰ সমীপৰ চুতীয়া নলা ৰংবং টিমুক মেমৰিয়েল ইংলিছ স্কুলৰ খেলপথাৰত অহা 3 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ'ব বিশাল কা বিৰোধী প্ৰতিবাদী গণসমাৱেশ সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙত অব্যাহত আছে কা বিৰোধী প্ৰতিবাদ জিলাখনৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল ASTCৰ নেতৃত্বত ডিফু মাঞ্জা পথৰ সমীপৰ চুতীয়া নলা ৰংবং টিমুক মেমৰিয়েল ইংলিছ স্কুলৰ খেলপথাৰত অহা 3 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ'ব বিশাল কা বিৰোধী প্ৰতিবাদী গণসমাৱেশ ASTC KSA KNCA DSU ATSU KNA RN SU প্ৰমুখ্য 14টা সংগঠনে উক্ত দিনা যৌথভাৱে কা বিৰোধী প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিব
24 জানুৱাৰী লুৰাংচুস্থিত ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহ ASTCৰ সভাপতি হলিৰাম তেৰাং, গাৰো কালচাৰেল ছ'চাইটিৰ সভাপতি প্ৰকাশ চাংমা, DSUৰ সভাপতি ধীৰাজ ডিফুচাৰ পৌৰোহিত্যত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেছে কেন্দ্ৰীয় কমিটিৰ মুখ্য আহ্বায়ক চাৰ সিং ইংলেঙে কাক নিউজক প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা জানিবলৈ দিয়াৰ লগতে 3 ফেব্ৰুৱাৰীত হ'ব লগা উক্ত কা বিৰোধী গণসমাৱেশত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে অংশগ্ৰহণ কৰিবলৈ আহ্বান কৰে। সময় হৈছে এডিশ্যনৰ বাণিজ্যিক বিৰতিৰ। Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখাত অসম নেপালী সাহিত্য সভাৰ কাৰ্বি আংলং জিলাৰ 5ম ত্ৰিবাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি। এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশনখনি অহা 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব প্ৰয়াত কৰ্ণ বাহাদুৰ ছেত্ৰীৰ সমন্বয় ক্ষেত্ৰত। অসম নেপালী সাহিত্য সভাৰ কাৰ্বি আংলং জিলাৰ 5ম ত্ৰিবাৰ্ষিক অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত তুলিছে অধিৱেশনৰ আদৰণি সমিতিয়ে। তদুপলক্ষে ইতিমধ্যে চেতনাত নেপালক সভাপতি আৰু ছবিলাল ভাণ্ডাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ কেইবাখনো উপ সমিতিৰ সৈতে এখনি শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। এদিনীয়া বিস্তৃত কাৰ্যসূচীৰ 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখনিত পুৱা 9 বজাত অধিৱেশনখনিৰ প্ৰয়াত ডক্টৰ বাহাদুৰ লিম্বু সোঁৱৰণী তোৰণ উন্মোচন কৰিব। তোৰণখন উন্মোচন কৰিব পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত ছৈয়দ ইছফাকুৰ ৰহমানে। তাৰ পিছত 9:30 বজাত পতাকা উত্তোলন কৰিব অসম নেপালী সাহিত্য সভা কাৰ্বি আংলং জিলাৰ সভাপতি ডক্টৰ ৰাণা কাফলে। পুৱা 10:30 বজাত অনুষ্ঠিত হ'ব প্ৰতিনিধি সভা। সভাখনি উন্মোচন কৰিব কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মনোনীত সদস্য চন্দ্ৰ বাহাদুৰ ছেত্ৰীয়ে। সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি হেমসাগৰ উপাধ্যায়। দিনৰ 11 বজাৰ পৰা প্ৰয়াত ভীমলাল শৰ্মাৰ স্মৃতিত জিলা ভিত্তিক স্বৰচিত কবিতা প্ৰতিযোগিতা অনুষ্ঠান কাব্য গুঞ্জন অনুষ্ঠিত কৰা হ'ব। ইয়াৰে পিছতে অসম নেপালী সাহিত্য সভা কাৰ্বি আংলং জিলাৰ সভাপতি ডক্টৰ ৰাণা কাফলেৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা। মুকলি সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকিব মুখ্য অতিথি হিচাপে। নমস্কাৰ। অসম সাহিত্য সভা অসম নেপালী সাহিত্য সভা কাৰ্বি আংলং জিলা সমিতিৰ 5ম ত্ৰিবাৰ্ষিক অধিৱেশনস্থলীৰ পৰা মই আদৰণি সমিতিৰ হৈ মই সম্পাদক শ্ৰী ছবিলাল শৰ্মা, ইয়াৰ পৰা মই অধিৱেশনৰ অগ্ৰগতিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মোৰ লগত আছে আদৰণি সমিতিৰে সভাপতি চেতনাথ নেপাল, নমস্কাৰ। লগতে জিলা সমিতিৰ পৰা সম্পাদক নেপালী সাহিত্য সভাৰ কাৰ্বি আংলং জিলাৰ সম্পাদক জ্যোতি হুমাগাই ছাৰ, আঞ্চলিক সমিতিৰ সচিব সম্পাদক গণেশ ছেত্ৰী ছাৰ, লগতে জিলা অসম নেপালী সাহিত্য সভা কাৰ্বি আংলং জিলা সমিতিৰ সদস্য নৱৰাজ সুবেদী, লগতে স্বাগত আদৰণি সমিতিৰ উপসভাপতি চেতনাথ মহেন্দ্ৰ থাপা। নমস্কাৰ। আমি এইখিনিয়ে অগ্ৰগতিৰ বিষয়ে এইখিনি ক'ব বিচাৰিছোঁ যে আমাৰ আগন্তুক
2 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্যক্ৰমণিকাসমূহত সকলো ৰাইজৰ আমি সহায় সহযোগ কামনা কৰি সকলোলৈ প্ৰাৰ্থনা জনাই মোৰ এইখিনি অগ্ৰগতিৰ বিষয়ে যিখিনি হৈছে সেইখিনি মই সমাপ্ত কৰিছোঁ ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ পাহাৰীয়া জিলা কাৰ্বি আংলংবাসীৰ বাবে সুখবৰ গুৱাহাটীত প্ৰাগজ্যোতিষ কলেজত অনুষ্ঠিত 16 সংখ্যক সিনিয়ৰ নেশ্যনেল জাম্প চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক আজৰি আনিবলৈ সক্ষম হৈছে ডিফুৰ লুৰলাংছৰ 17 বয়সীয়া যুৱতী সামিমেট আংৰং টিছপিয়ে ডিফু কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী সামিমেট আংৰং টিছপি লুৰলাংছৰ ৰংকেথেৰ নিবাসী মণিৰাম টিছৌ আৰু পখিলা টকবিপিৰ জীয়ৰী জাম্প ৰপ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ উদ্যোগত গুৱাহাটীৰ প্ৰাগজ্যোতি কলেজত অনুষ্ঠিত 16 সংখ্যক সিনিয়ৰ জাম্প চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ডিফুৰ জীয়ৰী সামিমেট আংৰং টিছপিয়ে ব্ৰঞ্জৰ পদক আজৰি আনিবলৈ সক্ষম হৈছে স্বাভাৱিকতে সামিমেট আংৰং টিছপিৰ এই খবৰে চহৰবাসীৰ লগতে সমগ্ৰ জিলাবাসীৰ মনত আনন্দ আৰু গৌৰৱ কঢ়িয়াই আনিছে যোৱা 23 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈ অনুষ্ঠিত 18 অনূৰ্ধ্ব এই নেশ্যনেল ৰপ জাম্প চেম্পিয়নশ্বিপত কাৰ্বি আংলং জিলাৰ পৰা 6 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে তাৰে ভিতৰত সামিমেট ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে এই ক্ৰীড়াংগনৰ পৰাই সামিমেট আংৰং টিছপিক কানাডাৰ আটাৱাত অনুষ্ঠিত হ'ব লগা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰপ জাম্প চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হৈছে আনহাতে ইয়াৰ আগতেও সামিমেট আংৰং টিছপিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি কেইবাবাৰ পদক আনিবলৈ সক্ষম হয় নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ